राजनीति कथा कब विचरा ना किन्तु कथा होइसे कि এই ঘটনাবিলাক যদি সরকারখন ঠিকে থাকে সরকারত দায়িত্ব থকা মানুহবিলাক ঠিকে থাকে এইটো হ'বলৈ নাপায় কাৰণ 5 বছৰ ময়ো সরকারত আছিলো আৰু তাত হয় বডলেণ্ডত বিভিন্ন অঞ্চলবিলাকত কতবা ফৰেষ্টত কতবা বিল খাল বিলাকত বেআইনীভাৱে বহি থকা মানুহ আছে নাই নহয় কিন্তু তৰিকাটো নিয়মটো তেনেকা নহয় আপুনি কিবা এটা কাম কৰাৰ আগতে আলোচনা বিলোচনাৰ মাজতে কৰিব লাগিব বিশ্বখনত সবচে প্ৰায়োৰিটিত আমি মানুহক চাব লাগিব আমাৰ ভূপেন দাই সেইকাৰণে গীত গাই গৈছে মানুহে মানুহৰ বাবে মানৱতাৰ গীত গাই গৈছে গতিকে প্ৰথম মানুহক চাব লাগিব প্ৰকৃতিও বাচাই ৰাখিব লাগিব জীৱ-জন্তুও বাচি থাকিব লাগিব কিন্তু যেতিয়া সৰকাৰি পক্ষই কিবা এটা কাম কৰিব ভাৰতবৰ্ষৰ চাৰি সীমাৰ ভিতৰত যদি কিবা কৰিব লাগে ভাৰত চৰকাৰে অসমৰ চাৰি সীমাৰ ভিতৰত কিবা কৰিব লাগিলে অসম চৰকাৰে আৰু কাউন্সিলৰ ভিতৰত কিবা এটা ভাল বেয়া কিবা যদি হয় কাউন্সিল চৰকাৰখনে ইয়াৰ দায়িত্ব ল'ব লাগিব গতিকে মই বিচাৰো যে সকলো শান্তিত থাকক ভালকে থাকক ইয়াক লৈ পেলাই কোনো সংঘাত হ'ব নালাগে যাতে ভালে সমস্যাবিলাক সমাধান হৈ যায় হেতুৱে মই কামনা কৰোঁ আমি যিমানখিনি নিৰ্বাচন আগতে খেলিছোঁ এই নিৰ্বাচনটো সবচে ভাল নিৰ্বাচন আমাৰ কাৰণে কাৰণ আমি কাৰো লগত এলায়েন্সতো নাছিলোঁ প্ৰেছাৰতো নাছিলোঁ আৰু এইবাৰহে আমি নিজকে পৰীক্ষা কৰিব পাৰিছোঁ যে UPPL কি গতিকে এইবাৰ নিৰ্বাচনত আমি খুব ভালকে ৰাইজৰ লগত মিলিজুলি নিৰ্বাচন খেলিছোঁ গণতন্ত্ৰৰ আসল যিটো পৰিৱেশ হেতু আমি এইবাৰ ফিল কৰিব পাৰিছোঁ আৰু বহুত ভাল পাইছোঁ আমি সব জনগোষ্ঠীয়ে আমাক কোনো এটা পৰিৱেশ এনেকুৱা আমি পোৱা নাই যে কোনবা জনগোষ্ঠীৰ ওচৰত যাব নোৱাৰো কথা ক'ব নোৱাৰো মিটিং কৰিব নোৱাৰো খুব ভালকে আমি ইলেকশ্যনটো পাৰ কৰাইছোঁ আৰু মইতো দেখি পেলাই যেটো দেখিছোঁ যে 10ৰ পৰা 12খন আসন পাই যাব পাৰে UPPL তেনেকুৱা এটা পৰিৱেশ মই দেখা পাইছোঁ